জীৱনৰ অশ্লী মজাটো মানে আজিহে পাইছো। মজা লাগিছে নহয় এইটো মানে ব্ৰইলাৰ পাখি নিচিনা হৈছিলো নহয় কিন্তু ফুলহে এইটোৱে হ'ল অসমৰ ভিতৰত একমাত্ৰ এখন স্কুল। এটা আছে জৈনৰ পৰা 9,999 চিবলিং আছে। নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। আপোনালোকক স্বাগতম জনাইছোঁ ডন বস্কো স্কুলৰ পৰা। আজি এটা ভাল জেগাত আমি যাবলৈ গৈ আছোঁ। এইটো হ'ল শ্ৰীসূৰ্য পাহাৰ, বিশ্ববিখ্যাত। মোৰ পিছত আছে ডন বস্কো স্কুল। আৰু এই টোটেল 8টা পিলপিলি 3টা পিলপিলি ৰেডি হৈছে আৰু বাকীখিনি আহিব লগা আছে। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰী ক্লাছ 8 যাব। শ্ৰীসূৰ্যৰ দৃশ্যখিনি আপোনালোকক ভালকৈ দেখিবলৈ যত্ন কৰিম। আৰু সেইটো যিহেতু বিশ্ববিখ্যাত হয়, তাতে মানে আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়াই আৰু তেওঁলোকৰ পৰা আমি কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। আপোনালোকে আশা কৰিছোঁ গোটেইখিনি ভিডিঅ' চাব আৰু জ্ঞানখিনি আহৰণ কৰিবলৈ যত্ন কৰিব, কিয়নো আমাৰ যিমান আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়াৰ কিছুমান তথ্য আমাক এনেকুৱা মানে চৰকাৰী পৰীক্ষাতো দৰকাৰ হয়। তো আপোনালোকে চাওক আৰু ভালে থাকক। চামৰাটো শ্ৰীসূৰ্য এইপিনে ভণ্টিহঁতে ফ্ৰী আছে। শিক্ষয়িত্ৰীসকলৰ বৰ্তমান ৰেডি হোৱা নাই। ভণ্টি ভাইটিসকল সকলোৱে ৰেডি আছে। এইপিনে বাইদেউ আছে, আমাৰ হেলেন বাইদেউ সন্মুখত। সূৰ্য পাহাৰ এক্সকাৰচন আমাৰ। সূৰ্য পাহাৰ আছে। লগতে আপুনি কিবা কওঁ নেকি বাইদেউ? তো বন্ধু, দুধনৈৰ পৰা আহি এতিয়া বৰ্তমান আমি মৰণৈ সৈনিকপুৰত আহি পালোঁ। সৈনিকপুৰৰ সন্মুখত অলপ মানে সোমাম বুলি ভাবিছোঁ। পাৰ্মিশ্যন আমাক সোমাব নিদিয়ে। তো সেয়ে আমাৰ ছাৰ বাইদেউহঁতে সৈনিকপুৰৰ ভিতৰত সোমাই গৈছে, মানে পাৰ্মিশ্যন দিয়ে নে নিদিয়ে এতিয়া সুধি চাব। এইটোৱে হ'ল অসমৰ ভিতৰত একমাত্ৰ সৈনিক স্কুল। আমি আহি পালোঁ সৈনিকপুৰৰ ওচৰত, কিন্তু ভিতৰত যাবলৈ দিয়া নাই। তো আপোনালোকে দেখা নাপাব আজি। এতিয়া আমাৰ ছাৰ বাইদেউহঁতে চাহৰ ব্যৱস্থা কৰিছে। মই ডিমা কি আছে? ডিমা ব্ৰেড আৰু দোকানীকেইটা আছে নেকি? অলপ নামগিলা কৈ দিবি নেকি? দোকানীকেইটাৰ নামগিলা কি কি? আচ্ছা, ধন্যবাদ। খাবি কিবা কবি নেকি? কোনোবা কিবা খাৱাৰ বিষয়ে কেনে লাগছে? খোৱা খাদ্য খাই কেনেকা লাগছে? বঢ়িয়া। যোৱা সময়ত নাচিবি যে নাই? নাচিম। মজা। ক'ৰ পৰা আহিছা? ঘৰৰ পৰা। গল ফ্ৰুটি, ব্ৰেড আৰু কণী। এতিয়া মন্দিৰৰ ভিতৰত যাম আমি লাহে লাহে। মন্দিৰৰ চেণ্ডেল সোমাব নিদিয়ে ভিতৰত, তো বাহিৰত থৈ দিছোঁ। এতিয়া যাওঁ এতিয়া ভিতৰৰ পিনে কি আছে চাম, আপোনালোকক দেখাম। তুমি কিবা ক'বি নেকি শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে? কাইবা কিবা কবি? গান চান গাবি কাইবা? আৰু কোনোবা এনিবডি? হেল্ল' গাইজ, কিবা কিবি কওঁ। আৰু কি আছে ওপৰত? তাতে বান্দৰ দেখা পাইছা নাই? বান্দৰ বিচাৰিব যাওঁ নেকি? বান্দৰ আহিব অলপ কিয় কিছু নদে খালি বা। এতিয়া আমাৰ এটা মন্দিৰ এৰি পাৰ হৈ আহিলোঁ। এতিয়া যাওঁ আন এটা পাহাৰলৈ। ছাবস্ক্ৰাইব কৰি দিবা দেই ভণ্টিহঁতে। এই ভণ্টিহঁতে বোলে বৰ্তমান বান্দৰহে বিচাৰি আছে। তো আমি এতিয়া বান্দৰ বিচাৰি যাওঁ পাহাৰৰ মাজৰ লৈ। তাতে যদি বান্দৰ পাই কৈ দিবি হা। পাহাৰত যাওঁ, পাহাৰৰ হিল, পাহাৰৰ মূৰ্তি চাব যাওঁ আমি এতিয়া। এই ভণ্টিহঁতে ৰখি আছে। ভিতৰত খেলা নাই? যাবি না নাযা?
হা নহয় কি হয় ছাৰ বাইদেউহঁতৰ লগত একেলগে যালে ভাল হ'ব নেকি তাতে ক'ত যাবি তাতে চ আগত তাতে যাম তাৰপিছত আহিম নেকি ইয়াতে দৌৰিছে লাহে লাহে যাবি দেই পিছত আছে ক'বা গ'লে বাইদেউ তাতো একেলগত আহিলে ভাল আছিল তাৰমানে বাইদেউ লগত থাকিলে গান গাওঁতে ভাল লাগি আছিল বন্ধ হৈ পৰিল দেখোন এতিয়া আমি ব'ট উঠিব যাওঁ ব'ট আছে এতিয়া ধুনীয়া পুখুৰী ইয়াতে আমি ব'ট চলাই যাব পাৰোঁ এতিয়া টিকেট কাটিব লাগে কিন্তু বৰ্তমান টিকেট কটা মানুহ নাই তেতিয়া কাৰণে টিকেট নাকাটো এতিয়া যাওঁ ভাইটি ভণ্টিহঁত ৰখি আছে বটিং আগতে হৈছে তুমি ক'ত নাই মোক লৈ যা জাগা আছে নাই জাগা আছে লৈ যা মোক মই যাওঁ জাগা নাই তাতে মানুহ ভৰ্তি একদম টিকেট যদি আপোনালোকে শ্ৰীসূৰ্য পাহাৰত আহে আহক ইয়াতে বটিঙৰ সুবিধা আছে ডাঙৰ মানুহ হ'লে 50 টকা আৰু যদি ষ্টুডেণ্ট আহে তেতিয়াহ'লে 25 টকা মাত্ৰ 25 টকা হাতত লৈ আহক আৰু এতে নাৱৰ মজা লওক এতেকে ধুনীয়াকৈ নিচান চাইনবোৰ্ড লগাই দিছে আৰু নদী মানে নদী নহয় বিল টাইপৰ ইয়াতে বটিঙৰ সুবিধা আছে কোনোবা যদি বটিং কৰিব বিচাৰে তেতিয়াহ'লে আহক নে ধুনীয়া ফুটপাথ লগাই দিছে খোজকাঢ়িব পাৰে আৰু ইয়াৰ পৰা আমি জালে পাহাৰ দেখা পাম কেনেকা লাগি আছে নাৱত উঠি মজা আচ্ছা আচ্ছা বঢ়িয়া এই মজা কোনোবা যদি গোৱালপাৰা চহৰত যদি আহে কোনোবা তেতিয়াহ'লে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এবাৰ আহক শ্ৰীসূৰ্য পাহাৰ দৰ্শন কৰিবলৈ আৰু ধুনীয়া প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰক তো এতিয়া যাওঁ পাহাৰৰ ওপৰত কি আছে কি নাই আপোনালোকে চাই থাকক মই দেখাবলৈ সম্পূৰ্ণ চেষ্টা কৰি আছোঁ স্কুলৰ পৰা লৈছে মই ভাল লাগে বহুত কি আছে কি নাই এই ইয়াৰ ওপৰত কিবা আছে নেকি চাব লাগিব অলপ যাম এতিয়া যাওঁ এই ইয়াৰ ওপৰত ইয়াতে আছে ইয়াতে এটা শিৱলিংগ আছে উঠা চপা বুলি কয় এইখিনিত ইয়াৰ ওপৰত যাওঁ এতিয়া ইয়াতে চাওঁ মই এতিয়া পাহাৰৰ ওপৰত উঠি আছোঁ পাহাৰ শিলৰ পূৰা একদম শিলৰে পাহাৰ হয় আহোঁতে আপোনালোকে চাইছে ইমান দূৰত পূৰা শিল আমি এতিয়া ভাগৰ লাগি গ'ল সৰু পাহাৰ ডাঙৰ পাহাৰ তাৰ মাজতে ক'ত যায় নামা যায় এই ইফালে কিছু নাজানো নাই ভিতৰত যাওঁ ৰ একেলগতে চ আহি আছোন দে ফটো উঠ ভিডিঅ' উঠ ইমান ধুনীয়া জেগা শিলৰ কি উঠাব লাগে মন গ'ল পৰা উঠাম হা তিনিটা একেলগতে আছে শিলৰ মূৰ্তি শিৱলিংগ ঘণ্টা নিচিনা দেখা পাই আছে ঘণ্টা বেল ঘণ্টা ইয়াৰ ওপৰত কি আছে কিবা আছে নেকি চাব লগা বস্তু নাই চুইজাৰ অফাৰ তো ভাইটি এজনে কৈছে যে ইয়াৰ ওপৰত এই যে আপোনালোকে দেখা পাইছে বগা পাথৰ তাতে এই কিবা বস্তু আছে বোলে চাব যাবা এতিয়া নাই এতিয়া যাই চাওক কিমান দূৰলৈকে যাব পাৰোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগি আছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে অন্য মানুহবিলাকক জনাই দিবৰ কাৰণে শ্বেয়াৰ কৰিব এতিয়া মই আহি মানে ভাগৰি পৰিছোঁ এতিয়া যাওঁ লাহে লাহে কি সুন্দৰ ভিউ কোনোবা যদি ইয়াতে ফটো উঠিব বিচাৰে ফটো উঠিব পাৰে কি ধুনীয়া লাগিব ইয়াৰ পৰা ইয়াতে যদি কোনোবা পানী চানী ধৰণৰ পৰা পানী আহে কিন্তু বহুত ধুনীয়া হয় চকচকা পৰা একদম চাফা খাব উপযোগী হয় এতিয়া যাওঁ মই বটৰ ওপৰত উঠিবলৈ গৈ আছোঁ বন্ধুসকলে মাতি আছে এতিয়া বন্ধু মানে পইচা কম আছে সেয়েহে আমি শ্বেয়াৰিং কৰি উঠিবলৈ যাওঁ এইটো হ'ল বট ইয়াতে অলৰেডি 4জন ভৰ্তি হৈ আছে কিন্তু 4জন ভৰ্তি হ'লেও এজন নামিব বোলে মই আৰু ভৰি চেণ্ডেলকৈ খুলি আছোঁ এতিয়া উঠি যাওঁ ওপৰত ধন্যবাদ ভাড়া মানে পুজিতা দিম বুলি কবি যা
উঠিবা 20 টকা মজা কৈ দিবি এই মজা ইয়াৰ পৰা যাওঁ জীৱনৰ প্ৰথমবাৰৰ বাবে বটত জীৱনৰ প্ৰথমবাৰৰ বাবে কোনে ৰাইট না লেফট টাটা টাটা সি ইউ এগেইন এই বটৰ সন্মুখত এনেকুৱা চাগে আমি চাইকেল পেডেল মাৰিব লাগে এতিয়াকে কেনেকে উল্টা পাল্টা মজা লাগে সমৰ্থা কিবা কবি নেকি নাই মোটা মোক মজা লাগিছে বতৰ মুঠিলে আৰু কি কম এতিয়া মানে আৰু ষ্টুডেণ্ট আহিছোঁ আজি ভাল লাগিছে ঘূৰিবলৈ হয় আৰু দাদা আপুনি কিবা ক'ব এই মজা লাগিছে এইপিনে আছে আমাৰ এজন দাদা আৰু কেনে লাগিছে না আজি মানে এনেকুৱা লাগিছে যেন জীৱনৰ অশ্লী মজাটো মানে আজিহে পাইছো আমি এনেকুৱা বট আচলতে কৰিব গ'লে ক'ৰবাত শ্বিলং বা গুৱাহাটী চুৱাহাটী যাব লাগে এই পানীও এই কি ভৰ্তি পানী পানী জীৱনৰ আশ্লী মজা পাবৰ কাৰণে আমি গোৱালপাৰাৰ পৰা বাহিৰ যাব নালাগে বৰ্তমান আমি আমাৰ গোৱালপাৰাতে আছে আহক আপোনালোকে অসমৰ য'তে নাথাকক কিয় আহক ভাইটিহঁতে লাইফ জেকেট পিন্ধি ল'বা এই আস্তে 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 বেয়া মাৰিবা খোজে দেখোন ৰে এই মোবাইল নকৰিলে হ'ল মানুহটো পৰি যা আমি পাহাৰৰ চাইডত পুখুৰীৰ মাজত পাৰ হৈ আহিলোঁ বৰ্তমান এটা জেগাত জিৰণি লৈছোঁ ইয়াতে আমি দেখা পাইছোঁ তলৰ আছে কিবা ব্ৰইলাৰ মুৰ্গীৰ পাখি যেন লাগিছে চাব পাৰে আপোনালোকে কিন্তু নহয় ফুল কিন্তু নহয় এইটো আমাৰ সমৰ্থা কিবা কৈ দিব ইয়াৰ বিষয়ে নহয় এইটো মানে ব্ৰইলাৰ পাখি নিচিনা ভাবিছিলোঁ নহয় কিন্তু ফুলহে এইটো ফুল হয় এই ফুলৰ গছ যদি আপোনালোকে বিশ্বাস নকৰে ওপৰত চাব পাৰে এইটো মই দেখুৱাই দিছোঁ আপোনালোকক এইটো গছৰ ফুল হয় কি গছ হয় আপোনালোকে যদি জানে তেতিয়া পাহাৰৰে আন এটা মন্দিৰলৈ আহিলোঁ আপোনালোকে চাওক মোৰ চাৰিওফালে পাহাৰ মানে শিলৰে পাহাৰ আৰু শিলৰে মূৰ্তি মানে শ্ৰীসূৰ্য পাহাৰত আৰু ইয়াতে এজন আমাৰ বাবা আছে বাবাৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম আমাৰ শ্ৰীসূৰ্য পাহাৰৰ এইটো বিষ্ণু মন্দিৰ আৰু ইয়াতে ইয়াক লৈ আমাৰ বছৰি বাৰ্ষিক এটা উৎসৱ পতা হয় এই উৎসৱটো আমাৰ মাঘী পূৰ্ণিমাৰ পৰা আৰম্ভণি হয় 7 দিন 7 ৰাতি ইয়াতে যজ্ঞ একেৰাহে চলি থাকে তাৰ লগতে ইয়াতে বহুত গোসাঁই আছে আৰু মই গোসাঁইখিনি কি আছে মই এতিয়া মই অলপমান বৰ্ণনা কৰি দিম এতিয়া তুমি ইয়াতে ওপৰলৈকে চোৱা এইটো হৈছে বিষ্ণুৰ বিশ্বৰূপ তেওঁ 12খন বাহুৰে তেওঁ বিশ্বৰূপটো লৈছিলে আৰু পদুমৰ পৰা থিয় হৈ আছে এইফালে এওঁলোক 3জন একেলগে আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাজত গণেশ এওঁলোক 5জন একেহাৰিতে আছে এওঁলোক হৈছে হৰ আৰু হৰি যাৰ হাতত সুদৰ্শন চক্ৰটো আছে তেওঁ হৈছে হৰি আৰু যাৰ হাতত ত্ৰিশূলপাত আছে তেওঁ হৈছে শিৱ এইফালে আহক এইফালে পিছত আছে আপোনাৰ অৰ্ধনাৰীশ্বৰ আৰু এজন লগত ৰামচিকা লক্ষ্মণ 14 বছৰ বনবাস ইয়াতে হৈছিলে এওঁলোক দুজন হৈছে জয় আৰু বিজয় ঈশ্বৰৰ দুৱাৰপাল এইফালে আকৌ চোৱা এইটো আপোনাৰ সোঁফালত তেওঁ গোসাঁইবিলাকৰ ভিতৰত যে আছে তেওঁলোকৰ চৰণত এই বাওঁফালটোত সদায় এইফালে পানীটো পৰি আছে আকৌ এইফালে আহা এইটো পচন্দ এইটো আপোনাৰ নৱগ্ৰহ এইটো নৱগ্ৰহ 9টা গ্ৰহ ইয়াতে আছে লগত আমাৰ বিষ্ণু মহাপ্ৰভুৰ তেওঁৰ পদকমল আছে ইয়াতে মাজত আকৌ সেইটো শিৱ পাৰ্বতীৰ গোফাটোৰ ভিতৰত তাত শিৱ পাৰ্বতী লিংগ আছে ইয়াতে আপোনাৰ এইটো কাৰ্তিক মহাদেৱৰ পুত্ৰ ইয়াত এয়া হৈছে গোফা দুটাৰ ভিতৰত শিৱ পাৰ্বতী মাজত গণেশক ৰাখিছে তাত পাৰ্বতীয়ে গা ধুইছিলে তেতিয়া গণেশে দুৱাৰপাল হৈছিলে পৰশুৰামাৰো শিৱ আহিব বুলি এইটো তুলসী মাৰ ভৰাত উঠি অহা খৰচটো দেখিছা এইফালে আহা নাৰায়ণৰ হাতৰ শংখ এইটো চক্ৰটো দেখিছা ঘাপ ঘাপকৈ কটা পাৰত সেইটো এইটো ওপৰত দেখিছা এইটো ঘাপ ঘাপ কটাকে যাইছা এইফালে আহা তাৰ চাইডত ৰামচিতা লক্ষ্মণ গণেশ কটা আছে দেখিছা এইটো আপোনাৰ গদা এইটো আপোনাৰ পদুমৰ পাহি এনেকে ওলাই আছে ভাজে ওপৰত দেখিছা এই ওপৰত এইটো দেখিছা শংখ চক্ৰ গদা পদ্ম আৰু এইটোত হোম যজ্ঞটো সেই দিনত হৈছিলে তাত ঋষিমুনিবিলাকে বহিছিলে এইটো হোম যজ্ঞ অৱস্থাটো ইয়াতে মানে সংযোগ হৈছিল না হোম যজ্ঞটো হৈছিলে আৰু তাত ঋষিমুনিবিলাকে ইয়াতে বহিছিলে ইয়াতে 99,999 শিৱলিংগ আছে মাত্ৰ 1 লাখ হোৱাৰ কাৰণে এটা কম কাৰণে এটা কম আছে সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখন দ্বিতীয় কাশীধাম বুলি কোৱা হয় 3টা ভাগ কৰিছে সূৰ্য পাহাৰত এটাত আছে বুদ্ধস্তূপ এটাত আছে জৈনৰ পাঠ খুব চাবলগীয়া ইয়াতে খুব চাবলগীয়া বস্তু ইয়াতে হাজাৰ হাজাৰ মানুহ সদায় ইয়াতে হাজাৰ হাজাৰ ভকত বান্ধৱ আই মাতৃসৱ আহি দৰ্শন কৰি গৈ থাকে আৰু তেওঁলোকে মনৰ কামনা বহুতৰে পূৰ্ণ হ'ব বুলি আমাৰ আগত তেওঁলোকে প্ৰকাশ কৰিছে ডাঙৰ ডাঙৰ পুখুৰী আছে এটা পুখুৰী 4 বিঘা মান হ'ব এটা পুখুৰী প্ৰায় 7 বিঘা মান হ'ব এটা পুখুৰী এনে আনুমানিক কৈছোঁ 9-10 বিঘাৰ ভিতৰত হ'ব এটা পুখুৰীত তাত ধুনীয়াকে পানী আছে মাজত ফিল আছে তাত মানে একদম সমান ঠাইত আছে আমি যাব নোৱাৰো তাতে পাৰিব কিন্তু এতিয়া নহয় যেতিয়া মেলা হ'ব তেতিয়া মেলা হোৱাৰ পিছত তেতিয়া গছ গছনি পাত চাতবিলাক পৰি মানে অলপ ৰাস্তাবিলাক উলিয়াই যায় তেতিয়া যাবলগীয়া অলপ সুবিধা হয় এতিয়া দেখিছা না তুমি মানে গতিকে তাত জীৱ জন্তু আছে সেইকাৰণে অলপ যাবলগীয়া অলপ কঠিন হয় গতিকে এই যেতিয়া ফেব্ৰুৱাৰী মাহমান পৰিব তেতিয়া গছ পাতবিলাক পৰি যাব ধৰিব তেতিয়া ৰাস্তাবিলাক ধুনীয়াকৈ ওলাই তেতিয়া যাই চাব পাৰি আৰু ইয়াৰ লগতে ইয়াৰ ওপৰত এটা আকাশী গংগা আছে সেই গংগাটোৰ পানী সদায় তাত পানী থকা যেন নাপায় কিন্তু পানী আছে তাত কিন্তু ধুনীয়া পানী আছে তুমি দেখিবা ওপৰত গ'লে তুমি উঠাই আনিব পাৰিবা আৰু সেই পানীটো খুব ঔষধিক পানী
খালে বেমাৰৰ পৰা আৰোগ্য পায় আকৌ সেই পানীটোৰ পৰা পূজা পাতি সমস্ত কামখিনি কৰিব পৰা যায় এই পূজাটো আমাৰ মাঘী পূৰ্ণিমাত মই প্ৰথমে কৈছোঁ মাঘী পূৰ্ণিমাৰ দিনাৰ আগদিনাখনৰ পৰা আমাৰ আৰম্ভণি হয় আৰু ইয়াতে 7 দিন 7 ৰাতি একেৰাহে আমাৰ প্ৰভু বিষ্ণু তেওঁৰ যজ্ঞটো গোটেই অসমবাসীক লৈ আমাৰ কৰা হয় যাতে আৰু লগতে বিশ্ববাসীৰ কাৰণে আমি তাত সেৱা জনাম যাতে বিশ্ববাসী ইয়াতে শান্তি সম্প্ৰীতিভাৱে আমি সদায় সকলোৱে আমি যাতে ভালে কুশলে থাকোঁ বুলি এই যজ্ঞটো আমাৰ ইয়াতে পতা হয় ধন্যবাদ